যোৱাজনটো গ'লগৈ এতিয়াই কণমানিটোৰ কাৰণে চিন্তা কৰক অসম চৰকাৰে এইডছত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পত্নীৰ কাৰণে 1 লাখ টকাৰ এককালীন সাহায্য দিছে নহয় আপুনিও পাব তেনেহলে মোৰ আৰু পুনাকনৰ চিন্তা নকৰো কিন্তু এটা কথা কওকচোন আমাৰ গাঁৱৰ ঘাটমাউৰা ল'ৰাটো সি এইচআইভিত আক্ৰান্ত হৈ আছে তেনেহলে তাৰ দায়িত্ব কোনে ল'ব বাবাটোক আজিয়ে আমি HIV আক্ৰান্ত শিশুৰ বাবে থকা বিনামূলীয়া আশ্ৰয়গৃহ কষ্টুৰীলৈ লৈ যাম তাতেই কণমানিটোৱে তেওঁৰ দৰে লগৰীয়াৰ লগত থাকিব পাৰিব আৰু অলপ দিনৰ পিছত পঢ়া-শুনা কৰিব পাৰিব চিন্তা নকৰিব ART মানে এন্টি ৰেট্ৰভাইৰেল থেৰাপি তাৰ সমস্ত খৰচ হস্পিটেললৈ অহা যোৱাৰ খৰচ আৰু লগতে স্বাস্থ্য পৰীক্ষাৰ সমস্ত খৰচ চৰকাৰে বহন কৰে চিন্তা নকৰিব সজাগ আৰু সতৰ্ক হৈ HIVৰ পৰা দূৰত থাকক অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত